স্বাগতম জনাইছোঁ নিউজ অসমৰ দৰ্শকলৈ। পবিত্ৰ ঈদ উপলক্ষে দৰিদ্ৰ পৰিয়ালক সাহায্য আগবঢ়ালে লাহৰীঘাটৰ সম্ৰাট মছলাৰ সত্ৰাধিকাৰী নুৰুল হুদাই। লকডাউনৰ বাবে আৰ্থিক সংকটত ভোগা দৰিদ্ৰ পৰিয়ালসমূহক পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে লাহৰীঘাটৰ গৰৈমাৰীস্থিত সম্ৰাট মছলাৰ সত্ৰাধিকাৰী নুৰুল হুদাই। সম্ৰাট মছলাৰ সত্ৰাধিকাৰী নুৰুল হুদাই প্ৰায় 250টা দৰিদ্ৰ পৰিয়ালক বিভিন্ন মছলাৰ গুড়ি, চেনি, চেৱায়ৰ লগতে নগদ ধন টোপোলা এটাকৈ আগবঢ়ায়। অন্তত ঈদৰ দিনটোত যাতে দৰিদ্ৰ পৰিয়ালে এসাঁজ ভালকৈ খাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সম্ৰাট মছলাৰ পৰিয়ালবৰ্গই এনে পদক্ষেপ হাতত লয় বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে সম্ৰাট মছলাৰ পৰিয়ালবৰ্গই লকডাউনৰ প্ৰথম পৰ্যায়ৰ পৰাই দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দি নিজৰ মহানুভৱতাৰ পৰিচয় দি আহিছে। লাহৰীঘাটৰ পৰা জিয়াউৰ ৰহমানৰ ৰিপৰ্ট, নিউজ অসম। যেহেতু আমাৰ সোমবাৰে ঈদ হ'ব, এই ঈদৰ সময়ত সকলোৰে আপোনাৰ মছলাৰ দৰকাৰ হয়। সেই হিচাপে মই জলকীয়া, হালধি, জিৰা, তাৰপিছত চিয়ৈ দিয়া হৈছে আৰু চেনি, তাৰপিছত নগদ ধনৰ এটা টোপোলা দিয়া হৈছে, যাতে পাৰ্যমানে যিখিনি দৰকাৰ অত্যাৱশ্যকীয় সামগ্ৰী তেওঁলোকে যাতে এই টকাৰে কিনি আনিব পাৰে। মই দিয়া বস্তুখিনি হয়তো তেওঁৰ নালাগিবও পাৰে, গতিকে সেই হিচাপে এটা নগদ ধনৰ টুকুৰা প্ৰত্যেককে এই সামগ্ৰী দিয়াৰ উপৰিও তেওঁলোকক দিয়া হৈছে। 250টা পেকেট বনাইছোঁ, তাৰে ইতিমধ্যে 160টা গুচি গ'ল, হয়তো কালি পৰহি আৰু দুদিন আছে। এতিয়া মানুহ আহি আছে, গম পাই আহি আছে। এই গোটেই বিশ্বত লকডাউন চলি আছে। এই সময়খিনি যথেষ্ট জটিল হৈছে সেই দুখীয়া শ্ৰেণীৰ মানুহৰ কাৰণে, যিহেতু তেওঁলোকে হাজিৰা দিব নোৱাৰে, আজিৰ দিনত কোনো বজাৰ কৰিব নোৱাৰে বা ব্যৱসায় কৰিব নোৱাৰে। এনেকুৱা এটা ছিটুৱেশ্যনত মানুহখিনি যথেষ্ট দুৰ্বল হৈ গৈছে। আৰু আমি যদি কাপোৰ কিনাত আজি ব্যস্ত থাকোঁ, এইসকলে আজি লঘোণে আছে। তেওঁলোকক যদি আমি চিন্তা নকৰোঁ, আমাৰ শিক্ষিত সমাজ, বৌদ্ধিক সমাজ বা ধনী মানুহে যদি আজিৰ দিনত তেওঁলোকৰ কাৰণে এমুঠি অন্নৰ ব্যৱস্থা যদি কৰা নাযায়, তেনেহ'লে তেওঁলোকে বোকাতুৰ সেই ঈদৰ দিন, মহান দিনত তেওঁলোকে বোকাতুৰ হৈ থাকিব লাগিব।